এটা সম্পূৰ্ণ প্ৰি প্লেন। যোৱাৰ পিছত মোক যোৱাৰ লগে লগে প্ৰমোদবোৰ ধৰি ল'লে, তেখেতৰ গলত থকা আৰনাইটো মোক পিন্ধাই দিলে। পিন্ধাই দিতে মোক ভাত খাব পঠালে। ভাত খুৱাব পঠাই দি তেখেতে বেনিফিচিয়াৰী মিটিঙত গুচি গ'ল। মোৰ লগত তাৰ কোনো আলোচনা নহ'ল। ইয়াতে চালাকি মানে মোক ফাঁচাই দিয়া হ'ল নে নাই আপোনালোকে চিন্তা কৰক। পেপৰ পৰা ইউপিবলৈ যোৱা নাই, এইটো মিছা কথা। এটা কথা হ'ল কি, মই ইউপিপিএলত আছিলোঁ সঁচা কথা, 16 বছৰ থাকিলোঁ। 16 বছৰ প্ৰমোদ বড়োৰ লগত থাকিলোঁ। ইউপিপিএল আৰু বিপিএফ বুলিও নহয়, এজ এ প্ৰমোদ বড়ো হিচাপে তাৰ লগত মই 16 বছৰ থাকিলোঁ। প্ৰমোদ বড়ো কেনেকুৱা মাইণ্ডৰ মানুহ তেখেতক মই আৰু চিনি পাব বাকী নাই। ভালদৰে চিনিলোঁ। চিনি পোৱাৰ পিছত মই তাৰ পৰা আঁতৰি আহিলোঁ। আঁতৰি অহাৰ পিছত যোৱা জানুৱাৰীৰ 25 তাৰিখে মই ৰিজাইন দি থৈ আহিছোঁ তাৰ ঘৰত যাই। ৰিজাইন দিয়াৰ পিছত কোনেও মোক কোনো খবৰ লোৱা নাই। মই অকলে আছিলোঁ। তাৰপিছত যোৱা মাৰ্চৰ 7 তাৰিখে মই এইটো ফিল্ডতে হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফত জইন হ'লোঁ। জইন হোৱাৰ পিছত আমাৰ মাইনৰিটি কিছুমান লিডাৰ আছে নহয় বিপিএফ ইউপিপিএলত, তেওঁলোকে মোক নানান ধৰণৰ মানে কথা শুনাব ধৰিলে। তেওঁলোকে কিছুমান বড়ো ল'ৰাৰ কিছুমান মাইনৰিটি লিডাৰ আহি মোৰ হাতে ভৰি ধৰিলে যে আপুনি এজন সংগ্ৰামী নেতা, গতিকে আজি সন্ধিয়া শিৱ ছাৰে আপোনাক মাতিছে, সংগ্ৰামী লিডাৰকেইটা আপুনি অলপ কথা পাতিব লাগে। আৰু ভাই যিহেতু দল বদলি কৰিলোঁ, মানুহটোতো বদলি হোৱা নাই না। প্ৰমোদ বড়োৰ লগত 16 বছৰ থাকিলোঁ, সেইটো আন্তৰিকতা আছে। সেইবাবে মই দলৰ হৈ নহয়, আন্তৰিকতাৰে মানৱতা আন্তৰিক খাতিৰত মই তেখেতৰ ওচৰলৈ গ'লোঁ। যোৱাৰ পিছত দেখা পালোঁ এটা সম্পূৰ্ণ প্ৰি প্লেন। যোৱাৰ পিছত মোক যোৱাৰ লগে লগে প্ৰমোদবোৰ ধৰি ল'লে, তেখেতৰ গলত থকা আৰনাইটো মোক পিন্ধাই দিলে। পিন্ধাই দিতে মোক ভাত খাব পঠালে। ভাত খুৱাব পঠাই দি তেখেতে বেনিফিচিয়াৰী মিটিঙত গুচি গ'ল। মোৰ লগত তাৰ কোনো আলোচনা নহ'ল। ইয়াতে চালাকি মানে মোক ফাঁচাই দিয়া হ'ল নে নাই আপোনালোকে চিন্তা কৰক। মোক ফাঁচাই দিয়া হ'ল। ইয়াৰ বিষয়ে আমাৰ মাইনৰিটি কিছুমান লিডাৰে নানান ধৰণৰ মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি আছে। গতিকে সেইসকলক লিডাৰক মই কুৱেশ্যন কৰিব বিচাৰোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি যে প্ৰমোদ বড়োক তেওঁলোকে মোতকৈ বেছি চিনি নাপায়। প্ৰমোদ বড়োৰ লগত মই 16 বছৰ থাকিলোঁ এজ এ প্ৰমোদ বড়ো হিচাপে। মোতকৈ মাইনৰিটি লিডাৰ কোনোবাই 2 বছৰ, কোনোবাই 3 বছৰ, কোনোবাই 5 বছৰ ধৰি প্ৰমোদৰ লগত আছে। সিহঁতে 5 বছৰ কি চিনি পাব, মই 16 বছৰ যিটো চিনি পাইছোঁ। জইনটো হোৱা নাই, এইটো যোৱাৰ লগত ক'লো নাই প্ৰি প্লেন আছিল। মই যোৱাৰ লগত গামছা পিন্ধাই দি ইফালে কেমেৰা থাকি গ'ল, ফটো ভাইৰেল হৈ গ'ল। এতিয়া মই ক'ব বিচাৰোঁ মাইনৰিটি লিডাৰসকলে যিবিলাকে মোৰ বিৰুদ্ধে কাউণ্টাৰ দিব খোজে, মোক ইটো সিটো ক'ব বিচাৰে, তেওঁলোকক মই কুৱেশ্যন কৰিব বিচাৰোঁ যে প্ৰমোদ বড়ো যদি ইমান মাইনৰিটি বিৰোধী লিডাৰ, তেনেহ'লে তেওঁলোকে মোক কুৱেশ্যনৰ এনচাৰ দিয়ক। যোৱা NRCৰ সময়ত একে ৰাতিতে মাইনৰিটি কোকৰাঝাৰত 2 লাখ মানুহৰ ওপৰত অবজেকশ্যন কোনে কৰিছিল সেইটো স্পষ্ট কৰক। তাৰপিছতে কথা ক'ব যে মাইনৰিটিৰ মানুহৰ হৈ কোনে কি কৰিছে। NRCৰ সময়ত একে ৰাতিতে 2 লাখ মানুহৰ অবজেকশ্যন কোনে কৰিছিল, এই মাইনৰিটি মানুহবিলাক এতিয়া এনচাৰটো মোক দিয়ক, তাৰপিছত মোৰ বিৰুদ্ধে কওক। মই সমাপ্ত কৰিছোঁ। সেইটো মানৱতাৰ, সেইটো অমানৱিকতা। এতিয়া ভুৱা কথা, মই কাৰো তাত পইচা বিচৰা নাই। এওঁলোকে ঠাট্টা কৰিছে বা মোক ইনচাল্ট কৰিছে। গতিকে মই মিডিয়াত কথা ক'বলৈ অলপ টান পাওঁ যে কিছুমান ল'ৰা আছে এনেই ঠগাই বগাই মানুহক ফাঁচাই দিব খোজে। যিবিলাক ল'ৰাই মানে প্ৰচাৰ কৰিছে তেওঁলোকে ক'ব নোৱাৰে মই কাকো 1 টকা দিছোঁ, 1 টকা খুজিছোঁ, কোনেও ক'ব নোৱাৰে। মই সেইটো ক'ব বিচাৰোঁ, যিবিলাক মানুহে মাইনৰিটি লিডাৰে মোৰ বিৰুদ্ধে কাউণ্টাৰ দিব বিচাৰে, মোৰ বিৰুদ্ধে প্ৰচাৰ কৰিব বিচাৰে, তেওঁলোকক মই এটাই কুৱেশ্যন কৰিছোঁ যে প্ৰমোদ বড়ো মোতকৈ বেছি চিনি নাপায়। আমাৰ বঙালী ভাষাত এটা কৰা কয়, কৰোলে বাঁহ ঠেলে, বাঁহৰ মাজেদি কৰোলে উঠি যায়। গতিকে কৰোলে বাঁহ ঠেলে। মই প্ৰমোদ বড়োক 16 বছৰ ধৰি জানো, আৰু তেওঁলোকে কোনোবাই 2 বছৰ, কোনোবাই 3 বছৰ, কোনোবাই 5 বছৰ। 16 বছৰ কাৰণত 5 বছৰ গম পাব নেকি? মই এটাই কুৱেশ্যন কৰিম, NRCৰ সময়ত একে ৰাতিতে 2 লাখ মানুহৰ ওপৰত কোনো অবজেকশ্যন কৰিছিল, সেইটো এনচাৰ দিয়ক তেওঁলোকে। তাৰপিছত মোক কুৱেশ্যন কৰিব, মোৰ বিৰুদ্ধে ক'ব। আপুনি বিপিএফতে আছে? বিপিএফতে আছোঁ আৰু বিপিএফত থাকিম। 2005 চনত মই বিপিএফত আছিলোঁ। যেতিয়া BTC চুক্তি হয়, প্ৰথম নিৰ্বাচন যেতিয়া 2005 চনত হৈছিল, তেতিয়া মই হাগ্ৰামা মহিলাৰ নেতৃত্বত
মানে BPF-ত কাম কৰিছিলোঁ আৰু সেই প্ৰথমবাৰতে মই নুনাই চাৰবাং ঘাগৰা BCDC চেয়াৰমেন হিচাপে নিৰ্বাচিত হৈছিলোঁ। যোৱা নাই, এইটো মিছা কথা, বাৰে বাৰে কুৱেশ্যনটো নকৰিব। আপুনি কৈছে যে 2005 বিপিএফৰ লগতে আছে। 2005 চনত BPF-ত আছিলোঁ। 2005 চনত BPF-ৰ লগত আছিলোঁ, সঁচা কথা। কিন্তু 2010 চনত বড়ো সমস্যা সমাধানৰ ক্ষেত্ৰত NDB-ৰ লগত পিপল জইণ্ট একশ্যন কমিটিৰ লগত মই 11 বছৰ কাম কৰিলোঁ বড়ো সমস্যাৰ কাৰণে। যেতিয়া পিপল জইণ্ট একশ্যনত গ'লোঁ তেতিয়া ৰাজনীতিৰ পৰা আঁতৰি থাকিব লগা হ'ল, কাৰণ ৰাজনীতিৰ কথা এটা, ৰাজনীতিক দল এটা কথা বেলেগ। তেতিয়া মই BPF-ৰ পৰা আঁতৰি এই পিপল জইণ্ট NDB-ৰ লগতে থাকি গ'লোঁ। যেতিয়া 2020 চনত চুক্তি হ'ল, NDB-ৰ দলটো মানে পিপল দল গঠন কৰিলে এফচিৰ লগত মিলি জুলি, তাতে থাকি গ'লোঁ সেনেকৈ।